নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকৰ 2022 আৰু 23 চনৰ ঘৰৰ লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে হয়তো বহুতে আপোনালোকে পঞ্চায়তত গৈছে বা মেম্বাৰৰ ওচৰলৈ গৈছে, আপোনালোকক লিষ্টটো দিব বিচৰা নাই, তো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব অনলাইনৰ পৰা। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। এই ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এই ৱেবছাইটত আহিব পাৰিব। তো এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে ক্লিক কৰি যদি আহে তেন্তে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াতে হোম বুলি লিখা থাকিব আৰু ছাইডত ৰিপৰ্ট বুলি লিখা থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ, এইটো মই ব্ৰাছ অন কৰি দেখুৱাইছোঁ। এইটো হোম বুলি লিখা আছে, ইয়াতে ৰিপৰ্ট বুলি লিখা আছে। তো আপোনালোকে কি কৰিব, ইয়াতে আৰু তলত যদি আপোনালোকে চাই, ইয়াতে এই ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট, এইটো আপোনালোকে দেখা পাইছে, এই ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট। ইয়াতে কি কৰিব, আপোনাৰ ইয়াতে 1 2 3 4 5 6 লৈকে আছে। ইয়াতে আপোনালোকৰ হাউচ কমপ্লিট ইন ফাইনেন্সিয়েল ইয়াৰ্ছ, তাৰপিছত হাউচ প্ৰগ্ৰেছ এগেইনষ্ট দ্য টাৰ্গেট ফাইনেন্সিয়েল ইয়াৰ। তো আমাৰ কি কৰিব লাগিব, আমি যিহেতু ঘৰৰ লিষ্টখন চাম, তেন্তে আমাৰ কি কৰিব লাগিব, ইয়াতে এইটো মই দেখুৱাই দি আছোঁ আপোনালোকক। এইটো এই 2 নম্বৰটো ক্লিক কৰিব লাগিব। চ' মই 2 নম্বৰটো ক্লিক কৰি দিলোঁ। 2 নম্বৰটো ক্লিক দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকক ওপৰত দেখা পাইছে হোম আৰু মিছ ৰিপৰ্ট। চ' তাৰপিছত দেখা পাইছে চিলেকশ্যন ফিল্টাৰ। তো ইয়াতে আমাৰ ফিল্টাৰ কৰিব লাগিব। তো আপোনালোকে ফিল্টাৰটো কেনেকৈ কৰিব সেইটোতো নিশ্চয় আপোনালোকে নাজানে, সেইটো আপোনালোকক মই জনাই দি আছোঁ। ইয়াতে প্ৰথমে আপোনাৰ ৱাল ষ্টেট লিখা আছে, এইটো আপোনালোকে দেখা পাইছে নিশ্চয়, এইটো ৱাল ষ্টেট লিখা আছে। আপোনালোকে ৱাল ষ্টেটত ক্লিক কৰিব। ৱাল ষ্টেটত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ষ্টেট হয় সেইটো চিলেক্ট কৰি ল'ব। এইটো অসমৰটো মই ওলাই আছোঁ, মই ইয়াতে অসমটো চিলেক্ট কৰিম। ইয়াতে মই আসাম চিলেক্ট কৰি দিলোঁ। তো আসাম চিলেক্ট কৰি দিয়াৰ পিছত এতিয়া আমাৰ কি চিলেক্ট কৰিব লাগিব, এতিয়া আমাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ইয়াতে চিলেক্ট কৰিলে আমাৰ অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট ইয়াতে আহি যাব। মোৰ যিটো ডিষ্ট্ৰিক্ট হয় মই চিলেক্ট কৰি লৈছোঁ, আৰু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে কি কৰিব, চিলেক্ট কৰি ল'ব। তো মোৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়, মই চিলেক্ট কৰি লৈছোঁ বঙাইগাঁও। তো বঙাইগাঁও চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে এতিয়া আহিব আপোনাৰ চাৰ্কেলটো, আপোনাৰ চাৰ্কেল কোনটো হয় সেইটো চিলেক্ট কৰি ল'ব। তো ইয়াতে চিলেক্টত ক্লিক কৰিলে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টত যেইকেইটা চাৰ্কেল আছে সেইকেইটাৰ নাম ইয়াতে উঠি আহিব। তো যিহেতু আমাৰ বৈতামাৰী চাৰ্কেল হয়, তেন্তে মই বৈতামাৰীত ক্লিক কৰি দিম। তো চাৰ্কেলত ক্লিক কৰি দিয়াৰ পিছত আৰু এতিয়া আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে চিলেক্ট কৰিলে আপোনাৰ চাৰ্কেলৰ আণ্ডাৰত যেইকেইটা পঞ্চায়ত আছে সেই পঞ্চায়ত কেইটা ইয়াতে শ্ব' কৰিব। মোৰ যিহেতু ODB পঞ্চায়ত হয়, মই ODB চিলেক্ট কৰি দি আছোঁ। তো ODB চিলেক্ট কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ এটা কেপচা এণ্টাৰ কৰিব লাগিব। নিশ্চয় আপোনালোকে কেপচাটো দেখা পাইছে, এইটো কেপচাটো হয়, এইটো আমাৰ ফিল কৰিব লাগিব। ইয়াতে মোক এটা অংক দিছে 33 + 90 কিমান হয়। তো ইয়াতে 33 + 90 হ'লে আমাৰ 123 হ'ব, 123 হ'ব। মই ইয়াতে 123 ইয়াতে মই দি আছোঁ। তো 123 দিয়াৰ পিছত আপোনালোকে কি কৰিব, এতিয়া ছাবমিট বটমত ক্লিক কৰিব। নিশ্চয় আপোনালোকে ছাবমিট বটমটো দেখা পাইছে, এইটো হৈছে ছাবমিট বটম। তো আপোনালোকে এই ছাবমিট বটমত ক্লিক কৰিব। তো মই ছাবমিট বটমত ক্লিক কৰি দিলোঁ। তো ছাবমিট বটমত ক্লিক কৰি দিয়াৰ পিছত আৰু এটা ইণ্টাৰফেচ খোল খাব আপোনালোকৰ সন্মুখত। এনেকৈ আপোনালোকে স্ক্ৰল কৰিলে ইয়াতে তলত আপোনালোকৰ লিষ্টবোৰ দেখা পাব। তো আপোনাৰ ভিলেজ আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ নাম বা যাৰ নামৰ ঘৰ আহিছে তাৰ নাম থাকিব। ইয়াতে যদি চাই আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নাম আছে, ইয়াতে আপোনালোকে যদি চাই এইটো বেনিফিচিয়াৰী নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আৰু ইয়াতে যদি চাই হাউচ এটটেড টু, এইটো আছে আপোনাৰ কি মেন না ওমেন হয় সেইটো আছে। তাৰপিছত ইয়াতে যদি মই এই চাইটত চাওঁ, ইয়াতে কিমান তাৰিখত চেংচন হৈছে আপোনাৰ ঘৰটো সেইটো ইয়াতে দেখা পাব। তাৰপিছত আপোনাৰ কিমান টকাৰ চেংচন হৈছে এইটো ইয়াতে দেখা পাব। তাৰপিছত আপোনাৰ কেইটা ইনষ্টলমেণ্ট হ'ব সেইটো ইয়াতে দেখা পাব, 3টা ইনষ্টলমেণ্ট হ'ব এইটো ইয়াতে দেখা পাব। তাৰপিছত এইটো কমপ্লিট হৈছে, আপোনাৰ কিমান টকা পালে বা আপুনি পোৱা নাই সেইটো ইয়াতে দেখা পাব। তো আপোনালোকে এতিয়া কি কৰিব, এইটো PDF লিষ্ট ওলাব লাগে। তেন্তে আপোনালোকে কি কৰিব, ইয়াতে যদি চাই মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে যদি আপোনালোকে ওপৰ ফালে চাই, ইয়াতে আপোনালোকে ছাবমিট আৰু ডাউনলোড এক্সেল বা ডাউনলোড PDF বুলি আপোনালোকে দেখা পাব। মই ইয়াতে আপোনালোকক চিহ্ন কৰি দেখুৱাই আছোঁ, এইটো ডাউনলোড PDF বুলি, এইটো ডাউনলোড এক্সেল।
তো আমি যেহেতু PDF ফৰ্মত ডাউনলোড কৰিম তেন্তে আমি কি কৰিম ডাউনলোড PDFত ক্লিক কৰিম তো ডাউনলোড PDF ক্লিক কৰাৰ পিছত আপোনালোকে আৰু এটা পেজ পাব তো ডাউনলোড PDF মই ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত আৰু এটা ইয়াতে PDF খোল পাব আপোনালোকে দেখা পাব ডাউনলোড PDFত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা PDF ফাইলটো পাই যাব তো ইয়াতে আপোনাৰ দেউতা নহলে আপোনাৰ যেটো নামৰ ঘৰৰ লিষ্ট ইয়াতে আপোনাৰ নামটো দেখা পাব তাৰ ফাদাৰ্স নেম এইবোৰ আপোনালোকে দেখা পাব তো এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনাৰ ঘৰৰ লিষ্ট আৰু কিবা যদি অসুবিধা পায় আপোনালোকে নিশ্চয় মোক কমেন্ট কৰি জনাব পাৰে আৰু মই ডেসক্ৰিপচনত লিংক দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব তো ভিডিওটো কেনে লাগিল যদি ভিডিওটো অলপ হলেও যদি ভাল লাগে তেন্তে লাইক কৰি দিব আৰু অলপ হলেও যদি ইনফৰমেটিভ হয় তেন্তে আপুনি ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব তো আমাৰ এটা ভিডিও বনাবলৈ বহুত কষ্ট হয় আপোনালোকে যদি এটা লাইক কৰে আমি উৎসাহিত হ'ম তো ভিডিওটো চোৱাৰ বাবে আপোনালোকক মনৰ পৰা ধন্যবাদ আৰু থ্যাংক ইউ সো মাচ লাভ ইউ অল